হয়, ধন্যবাদ আপোনালোকক। আজি আমাৰ 3 দিনীয়া আচলতে অৱস্থান ধৰ্মঘট কৰ্মবিৰত কাৰ্যসূচী আমি হাতত লোৱা আছিলে। আমি 2006 চনৰ পৰা NISMত কৰ্মৰত। আমি নিয়মীয়া কৰ্মচাৰীৰ নিচিনা সা সুবিধাখিনি পোৱা নাই। আমি অস্থায়ীভাৱে কৰ্মৰত আছোঁ আৰু 2006 চনৰ পৰা আজিলৈকে প্ৰায় 20 বছৰ কাল 2টা দশক আমি কণ্ট্ৰেকচুৱেল হিচাপে কাম কৰি আছিলোঁ। আমি বাৰম্বাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ বিনোধ কৰাৰ পিছতো মেমৰেণ্ডাম দিলোঁ। ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ, ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন, চিফ ছেক্ৰেটাৰী, MD NISM, ED NISM সবকে আমি মেমৰেণ্ডাম দিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে মেমৰেণ্ডাম দিছোঁ, কিন্তু এতিয়ালৈকে আমি কোনো ধৰণৰ কৰ্মফল পোৱা নাই। আমাক যিটো প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰাখিছে। ঠিক সেইদৰে আমি যোৱা SSU ডিচেম্বৰত যিটো SSU 3 পৰা 5 তাৰিখলৈকে হৈছিলে স্বাস্থ্য সেৱা উৎসৱ, তেতিয়াও আমি কলা বেজ পৰিধান কৰি এটা প্ৰতিবাদ জনাইছিলোঁ, কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া এতিয়ালৈকে কাণ হাত লোৱা নাই। ঠিক সেইদৰে আমি প্ৰত্যেকজন ডিচিৰ থ্ৰুদি যোৱা জানুৱাৰীৰ 20 তাৰিখে আমি প্ৰত্যেকজন ডিচিৰ থ্ৰুদি অসমৰ গোটেই ডিচিৰ থ্ৰুদি মাননীয় মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিলোঁ, এমাহৰ সময় দি পেলাই যে আপোনালোকে আমাৰ কাৰণে কিবা এটা কৰক, নিয়মীয়াকৰণ কৰক বা স্কেল পে দিয়ক 7 পে কমিশ্যনৰ আণ্ডাৰত। কিন্তু ঠিক সেইদৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়ালৈকে এনেধৰণৰ কোনো মন্তব্য প্ৰকাশ কৰা নাই। আমি তেতিয়া এটা কাৰ্যসূচী ল'লোঁ গুৱাহাটী চচলত ফেব্ৰুৱাৰীৰ 20 তাৰিখে আমি কৰ্মবিৰতি অৱস্থান ধৰ্মঘট এটা লৈছিলোঁ। ঠিক সেইদৰে তেতিয়াও আমাৰ গভৰ্ণমেণ্ট অফিচিয়েল আহিছিল যদিও আমি আশ্বস্ত নহ'লোঁ। মাননীয় স্বাস্থ্যমন্ত্ৰী অহাৰ কথা আছিলে, নাহিলে। আমি তেতিয়া ডিক্লেয়াৰ কৰিছিলোঁ চেণ্ট্ৰেল কমিটিয়ে যে আমাক যদি চৰকাৰে যদি আমাৰ দাবীখিনি মানি নলয়, আমাক যদি স্পেচিয়েল ৰিক্ৰুটমেণ্ট দি পেলাই ৰেগুলাৰাইজ নকৰে বা যেতিয়ালৈকে ৰেগুলাৰাইজ কৰিব নোৱাৰে, যদি 7ম দৰমহা আয়োগৰ আণ্ডাৰত আমাক দৰমহা প্ৰদান নকৰে, আমি কৰ্মবিৰতিৰ নিচিনা কাৰ্যসূচী হাতত ল'ম। ঠিক সেইদৰে আজি আমাৰ যিহেতু গভৰ্ণমেণ্টৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই, আমি 3, 4, 5, 6 3দিনীয়া কৰ্মবিৰতি আমি পালন কৰি আছোঁ আমাৰ আহত চেণ্ট্ৰেল কমিটিৰ ফালৰ পৰা। এতিয়া আমাৰ গোটেইখিনি ধৰক 24,000 মান মানুহ আমি NISMত কৰ্মৰত আছোঁ। এইখিনি মানুহে আমি ইমান দিনৰ পৰা 20 বছৰৰ পৰা কৰ্মৰত আছোঁ, কিন্তু আমি বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো আমাৰ মেইন ডিমাণ্ডে আছিলে যে আমাক স্পেচিয়েল ৰিক্ৰুটমেণ্ট দি পেলাই ৰেগুলাৰাইজ কৰিব লাগে। আৰু যেতিয়ালৈকে আমাক ৰেগুলাৰাইজ কৰিব নোৱাৰে, আমাক 7ম দৰমহা আয়োগৰ আণ্ডাৰত আমাক দৰমহা প্ৰদান কৰিব লাগে। হয়, পৰৱৰ্তী সময়ত আমাৰ যদি চৰকাৰে এই দাবীখিনি মানি নলয়, আচলতে আমাৰ হস্পিটেলৰ নিচিনা আমি যিটো মানৱ সেৱা এটা নিচিনা এটা কৰ্ম আমি পালন কৰি আছোঁ। ক'ভিডৰ সময়ৰ পৰা আদি কৰি আপোনালোকে নিজে গম পায়, আমাক ফ্ৰণ্টলাইন ৱৰ্কাৰ হিচাপত কৈছিলে, আমাক ৱাৰিয়ৰ বুলি কৈছিলে, আমাক অসমৰ সেনানী বুলি কৈছিলে, আমাক ওপৰৰ পৰা ফুল ছটিয়াইছিলে। কিন্তু দেখা গ'ল পৰৱৰ্তী সময়ত যিটো ক'ভিড পেণ্ডেমিকটো আঁতৰি গ'ল, তেতিয়া আমাক পাহৰি গ'লে। আমাক চৰকাৰে বাৰম্বাৰ কৈছিলে 2016 চনত যেতিয়া আমাৰ BJP চৰকাৰ আহিব, তেতিয়া আমাৰ তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে নিজে নিউজ চেনেলত বহি টকশ্ব'ত নিজে কৈছিলে যে মোৰ গোটেইখিনি ৰূপৰেখা বনোৱা আছে, আপোনালোকে আমাৰ চৰকাৰ যদি আহে আমি প্ৰথম কেবিনেটতে আপোনাক ৰেগুলাৰাইজ কৰিম, আৰু আদাৰৱাইজ যদি আমি ৰেগুলাৰাইজ কৰিবলৈ দেৰি হয় তেতিয়ালৈকে আপোনালোকক 7ম দৰমহা আয়োগত স্কেল পে হিচাপত প্ৰদান কৰা হ'ব। কিন্তু দেখা গ'ল তেতিয়াৰ চৰকাৰ আহিলে যদিও আজিলৈকে এতিয়ালৈকে একো কাম আমাৰ সেনেকুৱা ধৰণৰ NISMত কোনো ধৰণৰ দৰমহাৰ ক্ষেত্ৰত বা ৰেগুলাৰাইজৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। 2021 চনত এটা নটিফিকেশ্যন ওলাইছিলে যদিও গভৰ্ণমেণ্টৰ ফালৰ পৰা সেইটো পাৰ্চিয়েল ইমপ্লিমেণ্ট, গ্ৰেচুইটিৰ কাৰণে ছেপাৰেট নটিফিকেশ্যন এটা ওলাব বুলিহে তাত পইণ্টটো দিয়া আছিলে, কিন্তু আজিলৈকে এইটো ইমপ্লিমেণ্ট কৰা নাই। আমাৰ ছুটিৰ পৰা আদি কৰি CCL, EL, CCL, CL বা বেংক লোন আদি কৰি একো আমাক সা সুবিধা নাই। এইখিনি বস্তু আমি গ'লে আমাক একো সা সুবিধা প্ৰদান কৰা নহয়। ঠিক সেইদৰে লাষ্ট টাইম ৰিচেণ্টলি গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰিলে যে এজন চৰকাৰী কৰ্মচাৰীয়ে কিবা ডিউটি আৱাৰ্ছত যদি মৃত্যুবৰণ কৰে তেখেতসকলে 1 কৰোৰ টকা দিব। কিন্তু আমাক বৰ দুখৰ বিষয়, আমাৰ NISM কৰ্মৰ কাৰণে এতিয়ালৈকে 1 কৰোৰটো দূৰৰ কথা, 10 লাখ টকা এটা ডিক্লেয়াৰ কৰা হোৱা নাই, 20 লাখ টকা এটা ডিক্লেয়াৰ কৰা নাই। মাত্ৰ 5 লাখ টকা এটা যদি কোনো এটা কৰ্মচাৰীয়ে, আপোনালোকে নিজে চিন্তা কৰক, এজন কৰ্মচাৰী যদি কৰ্মস্থলীত যদি সিহঁতৰ মৃত্যুবৰণ কৰে, তেখেতসকলৰ পৰিয়ালে মাত্ৰ 7 লাখ টকাহে পাব। আজিৰ ডেটত এই মূল্য বৃদ্ধিৰ সময়ত এই 7 লাখ টকাত জানো এটা পৰিয়াল চলিব পাৰিব? ঠিক সেইদৰে আমাৰ দৰমহাটো গভৰ্ণমেণ্ট যিখিনি আমাৰ ছাৰ্ভিচ হোল্ডাৰ আছে তেখেতৰ 3 গুণতকৈ কম, 3 গুণৰ আধাতকৈও কম হৈ আছে। ঠিক সেইদৰে আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, আমাক মাহে আইৰে নাচাব, আমাক চাকৰিটো স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ দ্বাৰা আমাক ৰেগুলাৰ কৰিব লাগে, আদাৰৱাইজ আমাক 7 পেৰ আণ্ডাৰত আমাক 7ম দৰমহা আয়োগত সম দৰমহা প্ৰদান কৰিব লাগে।
আমাৰ অল অসমতে হৈছে, প্ৰত্যেকখন হস্পিটেলতে হৈছে। আমি বিশেষকৈ ইয়াত কোকৰাঝাৰ জিলাৰ গোসাইগাঁও চিভিল হস্পিটেলৰ ব্লক PHC মিলি একত্ৰিতভাৱে বহিছোঁ। এনেকৈ আমাৰ কোকৰাঝাৰ মেডিকেল কলেজ, কোকৰাঝাৰ চিভিল হস্পিটেল, বালাজান ব্লক, দুধমা ব্লক, আমাৰ কচুগাঁও ব্লক, চব ব্লকতে আমাৰ এমপ্লয়ীখিনি কৰ্মবিৰতি পালন কৰি আছে আৰু এনেকৈ ধৰ্মঘটত বহি আছে। মেমৰেণ্ডাম আমি বাৰম্বাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিয়া গৈছে আৰু আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক দিয়া গৈছে, MD NICMক দিয়া গৈছে। আজিও আমাৰ CM লৈকে মেমৰেণ্ডাম ৰেডি আছে। গভৰ্ণমেণ্ট অফিচিয়েল আহিলে আমি নিশ্চয় মেমৰেণ্ডাম প্ৰদান কৰিম।